লগতে ইয়াত টেমপ্লেটসমূহ দেখিবলৈ পাব। টেমপ্লেটসমূহ আপুনি ইউজ কৰিব পাৰিব। লগতে ইয়াত ইফেক্ট দিয়া আছে, ইফেক্টৰ অপশ্যন দিয়া আছে, ফিল্টাৰৰ অপশ্যন দিয়া। তো হেল্ল' বন্ধু বান্ধৱীসকল, আপোনালোকে কেনেকৈ আছে? মই ভালে আছোঁ। মই আশা কৰোঁ আপোনালোকে ভালে আছে। তো আজি মোৰ এই ভিডিঅ'ত আপোনালোকক মই ভিডিঅ' এডিটিং কৰা 5টা এপৰ বিষয়ে ক'ম। সেই 5টা এপ হ'ল বেষ্ট এপ। আপোনালোকে জানিব বিচাৰেনে ভিডিঅ' এডিটিং কৰিবৰ বাবে আমি কোনটো এপৰ যোগেদি ভিডিঅ' এডিটিং কৰিলে আমাৰ ভিডিঅ'সমূহ ভাল হয় বা আমি ভিডিঅ' এডিটিং কৰিবলৈ অপশ্যনসমূহ বেছি দেখা পাওঁ। তো আজি মই ভিডিঅ' এডিটিং কৰিবৰ কাৰণে 5টা বেষ্ট এপ আপোনালোকক মই দেখুৱাব বিচাৰোঁ আৰু তাৰ বিষয়ে মই কেইআষাৰমান ক'ব বিচাৰোঁ। তো আপোনালোকে যদি জানিব বিচাৰে যে মই নিজে নিজৰ ভিডিঅ'টো কোনটো এপৰ যোগেদি মই এডিটিং কৰোঁ, তো আপোনালোকেও চাবলৈ পাব। তো বলক মই আপোনালোকক মোবাইল স্ক্ৰীনত গোটেই এপকেইটাৰ বিষয়ে মই ক'ম আৰু আপোনালোকক দেখাই যাম। ভিডিঅ' এডিটিং এপৰ কথা ক'লে মই নাম্বাৰ 1ত ৰাখিব বিচাৰোঁ কাইনমাষ্টাৰক, কিয়নো কাইনমাষ্টাৰ মোৰ ফেভাৰাইট ভিডিঅ' এডিটৰ এপ। আৰু আপোনালোকে জানেই মই কাইনমাষ্টাৰ থ্ৰু দিয়ে মোৰ ভিডিঅ' এডিটিং কৰোঁ। কিন্তু কাইনমাষ্টাৰত ভিডিঅ' এডিটিং কৰিলে এটা কথা, আপুনি ইয়াত ৱাটাৰমাৰ্ক দেখিবলৈ পাব, কিন্তু আমি ৱাটাৰমাৰ্কটো আঁতৰাব পাৰোঁ। আঁতৰাবৰ কাৰণে আমাক বছৰেকত 1200 টকা পে' কৰিব লাগিব। তাৰপিছতহে আমি ইয়াত কাইনমাষ্টাৰৰ ৱাটাৰমাৰ্ক আঁতৰাব পাৰোঁ। কিন্তু আমাক এই কাইনমাষ্টাৰৰ ৱাটাৰমাৰ্কটো আমাক একো প্ৰব্লেম নকৰে পিছলৈ চেনেল মনিটাইজ কৰা সময়ত। একো কপিৰাইট ক্লেইম বা কপিৰাইট ষ্ট্ৰাইক তেনেকুৱা নাহে। বহুতে কাইনমাষ্টাৰ থ্ৰু দি ভিডিঅ' এডিটিং কৰি চেনেল মনিটাইজ কৰি গৈছে, সিহঁতৰ আজিলৈকে একো হোৱা নাই। আৰু এই কাইনমাষ্টাৰ এপটো ক'বলৈ গ'লে একেবাৰে ফেমাছ, বহুত ফেমাছ আৰু ভাইৰেল এপ। যদি নতুন ইউটিউবাৰসমূহ হয় তেতিয়াহ'লে সিহঁতি প্ৰথমে কাইনমাষ্টাৰৰ পৰাই ভিডিঅ' এডিটিং কৰিবলৈ ষ্টাৰ্ট কৰে। তো কাইনমাষ্টাৰ এতিয়ালৈকে ৰিভিউ হৈ গৈছে 5000 মিলিয়নে ৰিভিউ কৰিলে আৰু এইটো 13 MB হয়। লগতে ইয়াক আজিলৈকে ডাউনলোড কৰিছে কমচে কম 100 মিলিয়ন প্লাছৰ ওপৰত মানুহে ডাউনলোড কৰিছে। তো আমি কাইনমাষ্টাৰত বহুত অপশ্যন দেখিবলৈ পাওঁ, যেনে কাইনমাষ্টাৰ এটা বেষ্ট ভিডিঅ' এডিটৰ। লগতে কাইনমাষ্টাৰত যদি আমি ভিডিঅ' এডিটিং কৰোঁ তেন্তে হাই কোৱালিটিৰ টেমপ্লেটছ অপশ্যন পাওঁ। তাৰপিছত কাইনমাষ্টাৰত AI ষ্টাইল ভিজুৱেল ইফেক্টৰ অপশ্যন দেখিবলৈ পাওঁ। লগতে ইনক্ৰেডিবল ট্ৰানজেকশ্যনসমূহ দেখিবলৈ পাওঁ বা লগাবলৈ পাওঁ সেইবোৰ অপশ্যন। লগতে আমি কাইনমাষ্টাৰত যদি ভিডিঅ' এডিটিং কৰোঁ তেন্তে বেকগ্ৰাউণ্ড ৰিমুভাৰৰ অপশ্যন দেখিবলৈ পাওঁ। তাৰপিছত কাইনমাষ্টাৰত আমি ৰয়েলিটি ফ্ৰী মিউজিকৰ অপশ্যন পাওঁ, কিন্তু এই মিউজিকসমূহ বহুত কম দেখা পাওঁ। আৰু কাইনমাষ্টাৰত আমি টেক্সট এণ্ড ষ্টিকাৰৰ অপশ্যন দেখিবলৈ পাওঁ। দ্বিতীয়তে ৰাখিব বিচাৰোঁ পাৱাৰ ডাইৰেক্টৰ। তো পাৱাৰ ডাইৰেক্টৰ এটা ভিডিঅ' এডিটিং কৰা এটা ধুনীয়া এপ। ইয়াক আজিলৈকে কমচে কম 1 মিলিয়নে ৰিভিউ কৰিলে। লগতে ই 129 MB হয় আৰু ইয়াক ডাউনলোড কৰিছে কমচে কম 100 মিলিয়ন প্লাছে ডাউনলোড কৰিছে। তো পাৱাৰ ডাইৰেক্টৰত আমি বহুত অপশ্যন পাওঁ। তো পাৱাৰ ডাইৰেক্টৰত আমি অল ইন ওৱান ভিডিঅ' এডিটৰ এটা এপ, এইটো 2023 এপ। লগতে পাৱাৰ ডাইৰেক্টৰত আমি ট্ৰেণ্ডিং AI ইফেক্ট চাবলৈ পাওঁ বা অপশ্যনটো। আৰু আমি পাৱাৰ ডাইৰেক্টৰত চাবলৈ পাওঁ ফিল্টাৰৰ অপশ্যনটো, যিটো আমি অলপ ফিল্টাৰ লগালে আমাৰ ভিডিঅ'টো বহুত এট্ৰেক্টিভ হয়। তো ইয়াত পাৱাৰ ডাইৰেক্টৰত আমি ফিল্টাৰৰ অপশ্যন পাওঁ। তো এতিয়া মই আৰু বাকী যিকেইটা এপৰ কথা ক'ম, সেইকেইটা এপ যদি আপুনি ইউজ কৰে তেন্তে তাত কোনো ধৰণৰ ৱাটাৰমাৰ্ক দেখিবলৈ নাপাব। এতিয়া মই টোটেলি আৰু 3টা এপৰ কথা ক'ম। সেই 3টা এপত আপুনি ৱাটাৰমাৰ্ক দেখিবলৈ নাপাব। তাৰ ভিতৰত এটা মই যিটো লাষ্টৰ এপ ক'ম, সেই লাষ্টৰ এপটো হ'ল একেবাৰে নতুন এপ। আৰু মই ছাজেশ্যন কৰিম, মই লাষ্টত যি এপটো ক'ম সেই এপটোৰ দ্বাৰাই আপোনালোকে ভিডিঅ' এডিটিং কৰক আৰু ইউটিউবত আপলোড কৰক। আপোনালোকে একো প্ৰব্লেমৰ ফেচ নকৰিব। মই নতুন ভিডিঅ' এডিটাৰসকলক মই ছাজেষ্ট কৰিম যে মই লাষ্টত যি এপৰ কথা ক'ম সেই এপটোৱে আপুনি ইউজ কৰক আৰু তাৰ দ্বাৰাই আপুনি ভিডিঅ' এডিটিং কৰিবলৈ শিকক আৰু তাতে আপুনি ভিডিঅ' এডিটিং কৰি ইউটিউবত আপলোড কৰক, আপোনাৰ একো প্ৰব্লেম নহয়। তো মই দ্বিতীয়তে ক'ব বিচাৰোঁ আপোনালোকক VN এপ।
তো VN এপটো এটা ধুনীয়া ভিডিঅ' এডিটৰ এপ। ইয়াত বহুত ডাঙৰ ইউটিউবাৰে VN এপৰ যোগেদি ভিডিঅ' এডিটিং কৰে, কাৰণ VN এপ আপুনি VN এপত এডিটিং কৰি ইয়াত ৱাটাৰমাৰ্ক নাহে, ইয়াত আপুনি একেবাৰে ফ্ৰী ভিডিঅ' এডিটিং কৰিব পাৰে। তো VN এপৰ বিষয়ে মই যদি ক'বলৈ গ'লে ই 124 MBৰ হয় আৰু ইয়াক এতিয়ালৈকে 2 মিলিয়নে ৰিভিউজ কৰিলে আৰু ইয়াক ডাউনলোড কৰিলে কমসে কম 100 মিলিয়ন প্লাছে ডাউনলোড কৰিলে। আমি VN এপত বহুত অপশ্যন দেখিবলৈ পাওঁ। তো মই দেখাই যাব বিচাৰোঁ আপোনালোকক অপশ্যনসমূহ। তো ই হ'ল এটা ধুনীয়া স্লাইক মোবাইল ভিডিঅ' এডিটৰ এপ। তাৰপিছত ইয়াত টেক্সট টেম্পলেট আৰু ষ্টিকাৰ লগাবলৈ অপশ্যন পাওঁ। লগতে VN এপ এটা এডভান্স ভিডিঅ' এডিটৰ এপ। ইয়াত আমি স্পীড আৰু স্ল' কৰিবলৈ অপশ্যন দেখিবলৈ পাওঁ। আপোনালোকে দেখিছে ভিডিঅ'টো ক'ৰবাত স্পীড কৰে, ক'ৰবাত স্ল' কৰে। তো আপুনি সেই অপশ্যনটো ইয়াত VN এপত দেখিবলৈ পাব। লগতে ইয়াত আপুনি ইজিলি আপুনি মিউজিক বিটসমূহ ইউজ কৰিব পাৰিব, কিন্তু তাৰ ৰুল আছে, নীতি নিয়ম আছে, আপোনালোকে ফ'ল' কৰিব লাগিব। আৰু আপোনালোকে জানে কি ফ্ৰেমটো আমাৰ কিমান দৰকাৰ হয়, কি ফ্ৰেম এনিমেশ্যনটো আপোনালোকে কি ফ্ৰেমৰ বিষয়ে ইউটিউবত মাৰিলে গম পাব। তো কি ফ্ৰেম বহুত এপত আমি দেখিবলৈ নাপাওঁ, কিন্তু VN এপত আমি কি ফ্ৰেম এনিমেশ্যন দেখিবলৈ পাওঁ। তো এই অপশ্যনটো আমাক বহুতেই জৰুৰী। তাৰপিছত আপুনি VN এপত ফিল্টাৰ দেখিবলৈ পাব, সেইটো অন্য এপতো দেখিবলৈ পাব। ফিল্টাৰ এপটো আমাক বহুত দৰকাৰ হয়, ফিল্টাৰ আমি ইউজ কৰিলে আমাৰ ভিডিঅ'টো বহুত এট্ৰেক্টিভ লাগে। তাৰপিছত VN এপত আপুনি বেকগ্ৰাউণ্ডসমূহ ৰিমুভ কৰিব পাৰিব। মই তৃতীয়তে ক'ব বিচাৰোঁ আপোনালোকক, মই তৃতীয়তে ৰাখিছোঁ মোৰ পচন্দত ভিটা এপ এটা ভিডিঅ' এডিটিং কৰিবলৈ এটা ধুনীয়া এপ। ইয়াত আপুনি বহুত ইজিলি আপুনি ভিডিঅ' এডিটিং কৰিব পাৰিব। আৰু ময়ো বেছিভাগ মোৰ স্ক্ৰীনশ্বট ভিডিঅ'সমূহ মই ভিটা এপৰ যোগেদি এডিটিং কৰোঁ। ভিটা এপটোৰ কথা ক'বলৈ গ'লে ই 108 MBৰ হয় আৰু ইয়াক আজিলৈকে 7043 জনে ৰিভিউ কৰিছে, লগতে ডাউনলোড কৰিছে 100 মিলিয়ন প্লাছ। আপুনি দেখিছেনে, এতিয়ালৈকে মই 4টাৰ কথা কৈ গ'লোঁ, 4টা এপটোতেই 100 মিলিয়ন প্লাছৰ ওপৰে ডাউনলোড কৰিছে। তো ভিটা এপত আমি কি অপশ্যন দেখিবলৈ পাওঁ, আপুনি তলত আহিলে দেখিবলৈ পাব এপ বুলি, আপুনি ইয়াত দেখিবলৈ পাব। এই এপটো সঁচাই ইজি আৰু এটা শক্তিশালী ভিডিঅ' এডিটিং এপ, কাৰণ মই নিজেও ইউজ কৰিছোঁ আৰু ইয়াক মোক বহুত ইজি লাগিলে ভিডিঅ' এডিটিং কৰিবৰ কাৰণে ভিটা। তো আপুনি যদি নতুন ইউটিউবাৰ হয় তেন্তে আপুনি এই ভিটা এপ যোগেদিও আপুনি ভিডিঅ' এডিটিং কৰিব পাৰিব আৰু অন্য এপতকৈ ই এটা বহুত চমু ভিডিঅ' এডিটিং এপ। তাৰপিছত আপুনি ইয়াত ফ্ৰী ষ্ট'ৰৰ অপশ্যন পাব। ইয়াত কমসে কম 6000টা এডিটিং টুলছ দেখিবলৈ পাব অপশ্যন। লগতে ইয়াত টেম্পলেটসমূহ দেখিবলৈ পাব, টেম্পলেটসমূহ আপুনি ইউজ কৰিব পাৰিব। লগতে ইয়াত ইফেক্ট দিয়া আছে, ইফেক্টৰ অপশ্যন দিয়া আছে, ফিল্টাৰৰ অপশ্যন দিয়া আছে। তাৰপিছত আপুনি ঠিক কাইনমাষ্টাৰ বা VN এপবোৰত যেনেকৈ টেক্সট আৰু ষ্টিকাৰ ইউজ কৰিব পাৰিব, ঠিক তেনেকুৱা এই ভিটা এপতো টেক্সট আৰু ষ্টিকাৰৰ অপশ্যনটো দেখিবলৈ পাব। ফ্ৰী মিউজিক পাব, ন কপিৰাইট মিউজিক, কমসে কম 2000 প্লাছ ওপৰত পাব। তো ধুনীয়া এটা এপ, ইয়াত আপুনি ফ্ৰী মিউজিকৰ অপশ্যন পাব আৰু সেই মিউজিক কমসে কম 2000ৰ ওপৰত আছে। একেবাৰে লাষ্টত ৰাখিব বিচাৰোঁ ইউটিউব ক্ৰিয়েট এপ। আপোনালোকে জানিছে আৰু বহুত লোকে জনা নাই, এই ইউটিউব ক্ৰিয়েট এপটো আজি লাঞ্চ কৰা এমাহমান হৈছেহে আৰু ইয়াক আজিলৈকে 2000 জনে ৰিভিউ কৰিছে। এমাহৰ পিছত মই এই ভিডিঅ'টো বনাইছোঁ আৰু ই 58 MBৰ হয়। লগতে ইয়াক ডাউনলোড কৰিলেই ইমান সোনকালে 100,000 প্লাছে ডাউনলোড কৰিলে আৰু ই ইউটিউবৰ এটা নিজৰ ভিডিঅ' এডিটিং এপ। এই ইউটিউব কোম্পানীৰে হয়, ইউটিউবে নিজেই নিজৰ বাবে লাঞ্চ কৰি থৈছে এই ইউটিউব ক্ৰিয়েট এপটো, আৰু ই এটা একেবাৰে
নতুন এপ আৰু এই বেটা ভাৰ্জনত আছে আৰু ইয়াক আমি এণ্ড্ৰইড ফোনতহে ইউজ কৰিব পাৰোঁ, ইয়াক iOS-ত ইউজ কৰিব নোৱাৰোঁ। তো যদি আপুনি নতুন ইউটিউবাৰ হয় তেন্তে আপুনি এই নতুন ইউটিউব ক্ৰিয়েট এপৰ যোগেদি ভিডিঅ' এডিটিং কৰক। এইটো মোৰ ফালৰ পৰা মই ছাজেশ্যন দিছোঁ আৰু ইয়াত আমি বহুত ধুনীয়া ধুনীয়া অপশ্যন দেখিবলৈ পাওঁ। তো প্ৰথমে আপোনালোকক দেখাই দিছোঁ মই। লগতে আপুনি ইয়াত 1000 মানে 1000 ওপৰত আপুনি ইয়াত ৰয়েলিটি ফ্ৰী ছং ইউজ কৰিব পাৰিব। ইয়াত 1000 ওপৰত ছং আছে, সেইটো ফ্ৰী ছং মানে ন কপিৰাইট ছং আপুনি ইউজ কৰিবলৈ পাব বা দেখিবলৈ পাব। 1000 ওপৰত আপুনি ইয়াত ফ্ৰী ছং দেখিবলৈ পাব আৰু ইয়াত আপুনি ফিল্টাৰৰ অপশ্যন পাব। ফিল্টাৰ আৰু ইফেক্ট আপুনি ফিল্টাৰ আৰু ইফেক্ট অপশ্যনটো দেখিবলৈ পাব আৰু আপুনি আপোনাৰ ভিডিঅ'ত ইউজ কৰিব পাৰিব আৰু ইয়াত অট'মেটিকলি এড কেপশ্যনো পাব। আই হোপ আপোনালোকে মোৰ ভিডিঅ' চাই যদি ভাল লাগিলে তেন্তে আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰিব, যাতে মই আৰু এনেকুৱা ভিডিঅ' লৈ আহি আপোনালোকক দেখাব পাৰোঁ। তো আজিৰ বাবে ইমানেই। জয় হিন্দ, বন্দে মাতৰম।